কুকুৰৰ নিচিনা অমুকে অমুক কামুৰি আছে, তমুকে তমুক কামুৰি আছে, এইটো কামুৰিছে, সিটো কামুৰিছে, কামুৰি আছে, অশান্তি। কঁঠাল গুটি, কোনে কোনে ভাল পায় কঁঠাল গুটি? এয়া হ'ল লেচেৰা মাহ। এয়া অলপ আজৰি হৈছোঁ দোকানৰ পৰা, ভাতকেইটা লৈ বহিছোঁ খাবলৈ। কৃষ্ণ। পিছে আপোনালোকৰ খবৰ চবৰ কেনেকুৱা? ভালনে? মোৰ ভিডিঅ'বিলাক চাইনে নাচায়? কঁঠাল গুটি খাই ধুনীয়া লাগিছে দেই। আমি পকা কঁঠাল আনো এই গুটিকেইটাৰ কাৰণে, নহ'লে গৰমত কঁঠাল খাই লোৱা মানুহ মৰিবহে। ভোক লাগি আছিলে। ফেচবুকত বাইদেউ এজনী আহে, কবিতা লিখা দেখাতে বহুত ভাল লাগে, বৰ ধুনীয়া ধুনীয়া কথা কয় আৰু বহুত ভাল কবিতা লিখে। ভাতে শেষ হ'ল কথা পাতি থাকোঁতে আপোনালোকৰ লগত। ধুনীয়া জীৱনটো ন কি দুদিনীয়া, জীৱনটো হেনো কচুপাতৰ পানী বোলে। সেয়েহে মানুহবিলাকে ভাবিছে চাগে কচুপাতৰ পানী যেতিয়াই মৰিয়ে থাকিম, সেইকাৰণে যি কৰিব লগা চব জীয়াই থাকোঁতে কৰিম আৰু। মাখিবিলাকে যিমান ডিষ্টাৰ্ব দি থাকে, যা ভাতকেইটা খাবলৈ শান্তি নিদিয়ে মাখিকেইটাই। বৰ গৰম পৰিছে। কাপোৰ চাপোৰ দি দিয়ে আৰু গৰমত। সেইদিনাখন পকা কঁঠাল খাইছিলোঁ 5 ফুটামান, খাই লোৱাৰ পিছত গোটেই ৰাতি শুব পৰা নাই, পেটৰ বিষ। গেছৰ টেবলেট খাইহে ভাল পাইছোঁ। সেইকাৰণে মই বোলো কঁঠালখিনিকে যে উলিয়াই সেইকেইটা পেলাই দিলোঁ, ওপৰখিনি গুটিকেইটা থৈছোঁ দাইলত দি খাবলৈ, ভাজি খাবলৈ। এই মোবাইলটো যে বৰ বেয়া বস্তু। মোবাইলে বহুত ভাল কামো কৰে, বেয়া কামো কৰে, বহুত বেয়া মোবাইল। যিবিলাকৰ ভাল কামৰ কাৰণে ব্যৱহাৰ কৰিছে সেইটো বহুত ভাল, আৰু বেলেগ কিছুমানে যে একেবাৰে ৰসাতলে গৈছে আৰু। অৱশ্যে ময়ো গৈছোঁ, এসোপা বনাই আছোঁ যে, ভিডিঅ' বনাই থাকোঁ। কিন্তু মই কামৰ ভিডিঅ' দি থাকোঁ, ৰেচিপিবিলাক দি থাকোঁ। এই হোটেলখনত মই কেনেকৈ বনাওঁ, কি বনাওঁ, কেনেধৰণৰ কাষ্টমাৰ ভাল কাষ্টমাৰে আহে, গোটেই দিনটো মই কেনেকৈ বিজি থাকোঁ।
কিছুমান যে এনেই মোবাইল সোপা লৈ ইটো টিপিছে সিটো টিপিছে, কাক কি দিব লাগে কাক কি দিব নালাগে সেইবিলাকে কৰি ফুৰে। বেছি ভাল মানুহ আৰু বেছি জ্ঞানী মানুহৰ ওচৰত মই নাযাওঁৱে, মই নিজতে ব্যস্ত হৈ থাকোঁ। আপোনাৰ লগত কথা পাতি পাতি মোৰ ভাত শেষে হ'ব এতিয়া। ইমান কথা কৈছে, ডিঙিত যে লগা নাই ভাত। এই ডিঙিত এবাৰ মাছ ফচি যোৱাৰ পিছত মই মাছে নোখোৱা হ'লোঁ। আজি 4 বছৰ হ'ল মাছ নোখোৱা। ইমানটো এটা কাঁইট ফচি গৈছিলে ডিঙিত, সেই তেতিয়াৰ পৰা মাছ খাবলৈ এৰিলোঁ। ভয়তে কঁঠালৰ গুটি খাওঁ নেকি আৰু কেইটামান? বৰ ভাল লাগিছে, আৰু কেইটামান লৈ আহোঁ, পঢ়ি থাকক। সেয়া আকৌ লৈ আহিছোঁ, এবাৰ 5টা লৈ আহিছোঁ কঁঠাল গুটি। ভাল লাগিছে বোলে, খাইটো লৈছোঁ, পিছত পেট বিষালেহে গম পাম আৰু। বেমাৰত পৰি থাকিলে ৰাতিপুৱা দোকান খোলা দিগদাৰ হ'ব, বনোৱা মেলা। কি হে দুদিনীয়া জীৱনত কুকুৰৰ নিচিনা অমুকে কামুৰি আছে, তমুকে তমুক কামুৰি আছে, এইটো কামুৰিছে সিটো কামুৰিছে, কামুৰিয়ে আছে, অশান্তি। এই নিদিওঁ দেই, মই খাম। এইখিনি দালি নাখাওঁ, কঁঠাল গুটিৰ কাৰণেহে লৈছিলোঁ। আকৌ লগ পাম কাইলৈ, ঠিক এইখিনি সময়তে যদি ফ্ৰী হওঁ। আজি ফ্ৰী হ'লোঁ, সেইকাৰণে ভাতকেইটা অলপ সোনকালে খালোঁ। এতিয়া দোকান সামৰিম আৰু, স্কুলো বন্ধ হ'ল। যাওঁ দেই, যাওক আৰু ঘূৰি আপোনালোকে। হয়, মই ভাত খোৱা হ'ল, হাত ধুওঁগৈ, বাই।